চিনেমাৰ দৰে ভাল পোৱাবোৰ ইমান সহজ নহয়। যোৱাকালি তোমাক দেখিছিলো, ভাল লাগিছে। আই লাভ ইউ চিৰিয়াছলি। ভাল পোৱাবোৰ কি সঁচাই ইমান সহজ? মহাশয়, এয়া চিনেমা নহয় যে আপুনি শ্ল' মোচনত কাৰোবাৰ আধা ভিজা চুলি উৰি থকা দেখিব আৰু এপাকত তাই আপোনালৈ ঘূৰি চাব আৰু বছ প্ৰেম হৈ যাব। বিশ্বাস কৰক, লাভ এট ফাৰ্ষ্ট চাইট। তোমাক নাপালে মৰি যাম বুলি কোৱা কথাবোৰ কেৱল চিনেমা আৰু মিমিতহে ভাল লাগে। আচ্ছা, ভাল পাবলৈ জানো লাভ ইউৰ উত্তৰত মাত্ৰ লাভ ইউটো কৈ দিলে হৈ যায়? তেনেহ'লে দিনত 100 এবাৰ ইজনে সিজনক লাভ ইউ কোৱা প্ৰেমিক প্ৰেমিকাৰ বিচ্ছেদ কিয় হয়? এই যে আপুনি ভাল পাওঁ বুলি কয়, আপুনি পাৰিবনে এইষাৰ কথা মৃত্যুৰ আগমুহূৰ্ততো আপুনি মোক ক'বলৈ, মোক কম বুলি কথা দিবলৈ? যদি নোৱাৰে তেনেহ'লে এয়া কিহৰ ভাল পোৱা? এই যে প্ৰথম দেখাৰ দিনা মোৰ প্ৰতি আপোনাৰ কিবা এটা বিশেষ অনুভৱ জাগিছিল, আপুনি পাৰিবনে 20 বছৰৰ পিছতো আপোনাৰ অনুভৱ একেই থাকিব বুলি ডাঠি ক'বলৈ? যদি নোৱাৰে এয়া কিহৰ ভাল পোৱা? আৰু আৰু এই যে প্ৰথমবাৰ লগ পাওঁতে আৱেগিক হৈ হাতখন খাপতি মোক কৈছিল, আপুনি মোক হেৰুৱাব নোখোজে। কিন্তু মোতকৈ ধুনীয়া কোনো আপোনাৰ জীৱনলৈ অহাৰ পাছতো আপুনি পাৰিবনে সেই একেই অনুভৱেৰে কথাখিনি মোকেই ক'ব? নোৱাৰে যদি এয়া কিহৰ ভাল পোৱা? ভাল পোৱা মানে কেৱল বছৰত কেইটামান দিন, উপহাৰ, কেণ্ডেল লাইট, ডিনাৰ বা ৰাতি দেৰিলৈকে কৰা ভিডিঅ' কল নহয়। ভাল পোৱা এটি অনুভৱ, এটি মিঠা অনুভৱ, যিটো কেৱল একজনৰ প্ৰতিয়ে হয় আৰু যিটো মৃত্যুৰ আগমুহূৰ্তলৈকে একেই থাকে। ভাল পোৱাই সকলোৰে পৰা লুকুৱাই কোনো আন্ধাৰ কোঠাত উলংগ শৰীৰ নিবিচাৰে। ভাল পোৱাই বিচাৰে গোটেই সমাজক সাক্ষী কৰি জীৱনৰ প্ৰতিটো খোজত একেই হৈ থকা। জীৱনৰ প্ৰতিটো খোজত ইজনে সিজনক এক কৰা, বিচাৰে সেই বিশেষ গৰাকীক নিজৰ কৰা। আপুনি হয়তো নাজানে মহাশয়, সেয়েহে কৈছো, চিনেমাৰ দৰে ভাল পোৱাবোৰ ইমান সহজ নহয়।